ওয়েলকাম টু ডাবল হ্যাশট্যাগ অসমীয়া ইনফরমেশন। আপোনালোকৰ বাবে ভাল খবৰ আহিল। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পুনৰ পদ খালী হৈছে। ডিচেম্বৰ মাহত প্ৰকাশ পাব বিজ্ঞাপন। কি পদৰ বিজ্ঞাপন প্ৰকাশ পাব, কেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব, কিমানটা পদ খালী হৈছে, সম্পূৰ্ণ আলোচনা কৰা হ'ব এইটো ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। বহুতকেইটা সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে সাজু হওক ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীক সাজু হ'বলৈ কৈছে। APDCL 2000টা পদত শীঘ্ৰে নিযুক্তি দিয়া হ'ব বুলি কৈছে। APDCL 2000টা পদত নিযুক্তি দিব তৃতীয় আৰু চতুৰ্থ বৰ্গত। তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ লগতে অভিযন্তা পদতো বৃহৎ নিযুক্তি দিব APDCL। তৃতীয় চতুৰ্থ বৰ্গৰ লগতে ইঞ্জিনিয়াৰিং পদতো তেওঁলোকে নিযুক্তি দিব বুলি কৈছে। APDCL তৰফৰ পৰা কৰা হৈছে এই বৃহৎ ঘোষণা। APDCL এই ঘোষণাটো কৰিছে সংবাদ মেল যোগে। এইবাৰ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰিব নিযুক্তি পৰীক্ষা। এইবাৰ অসম লোকসেৱা আয়োগে এই পৰীক্ষাটো অনুষ্ঠিত কৰিব বুলি কৈছে। সাজু হওক ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীক সাজু হ'বলৈ কৈছে। ডিচেম্বৰৰ ভিতৰত প্ৰকাশ পাব হাজাৰ হাজাৰ পদৰ বিজ্ঞাপন। ডিচেম্বৰ মাহৰ ভিতৰতে বিজ্ঞাপনটো নটিচটো দিয়া হ'ব আপোনালোকৰ। চ' আপোনালোকে ৱেইট কৰি থাকক, যেতিয়া নটিচ দিয়া হ'ব আপোনালোকক জনাই দিয়া হ'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।